আজি দুপৰীয়া বনালোঁ পালেং শাকৰ লগত মাছৰ জোল। এয়া মই পালেংখিনি ধুনীয়াকৈ কাটি লৈছোঁ। কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন। মই কিন্তু খাই বহুত ভাল পাওঁ পালেং শাকৰ লগত মাছ দি। এয়া পিঁয়াজ জলকীয়া ধুনীয়াকৈ কাটি লৈছোঁ। ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত বিলাহী দি দিছোঁ। বিলাহীখিনি জহি যোৱাৰ পিছতেই মই শাকখিনি দি দিম। শাকখিনিও ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছতেই মই গৰম পানী অকণ দি দিম। শাকখিনি ভালদৰে জহিব লাগিব। এয়া মই গৰম পানী অকণ দি দিছোঁ। ভালদৰে উতল অহাৰ পিছতেই মই মাছকেইডোখৰ দি দিম। যিহেতু আমি দুটা মানুহ সেয়েহে মই 3 পিচে মাছ দিছোঁ। খাবলৈ বৰ সোৱাদ লগা হয়। এয়া মোৰ মাছৰ জোলকণ হৈ গ'ল। আজিলৈ ইমানেই। বাই।